চৰাইদেউত আছিলে স্বাগতম জনাইছোঁ। আজি উপস্থিত হৈছোঁ সি ডিমৌ ধেমেচিত এজনী কণমানি এজনী ভণ্টি খুব কম বয়সতে ট্ৰেক্টৰ চলাবলৈ শিকিছে। তেনেই সহজ কথা নহয়। আচলতে ছোৱালীয়ে পাৱাৰ টিলাৰ চলোৱা দেখিছিলোঁ, কিন্তু দেখা নাছিলোঁ যে ডাঙৰ ট্ৰেক্টৰ চলাইছে। কিন্তু অসমৰ বাহিৰৰ পঞ্জাৱত দেখিছিলোঁ, কিন্তু অসমত প্ৰথমবাৰৰ কাৰণে মই দেখিছোঁ ডাঙৰ ট্ৰেক্টৰ চলোৱা কণমানি এজনী মৰম লগা ভণ্টি। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী আয়ত্ৰী বুঢ়াগোহাঁই। ঘৰত কোন কোন আছে তোমাৰ? মোৰ ঘৰত মা দেউতা আছে, তাৰপৰা দাদা দুজন, বা কোন ক্লাছত পঢ়ি আছা তুমি? মই এবাৰ দশম শ্ৰেণী পঢ়ি আছা। ট্ৰেক্টৰ চলাবলৈ তোমাক কোনে শিকালে আৰু কেতিয়া পৰা চলাইছে? ট্ৰেক্টৰ চলাবলৈ মোক দেউতাই শিকালে। তাৰপৰা আৰু যোৱাবাৰ লকডাউনত মই তোমাৰ দেউতা এজন ট্ৰেক্টৰ চলাব আছে। বৰ্তমান সময়ত তোমাৰ দেউতাই দুখন ট্ৰেক্টৰ ল'ব। তোমাৰ দেউতা আৰু মাৰ নামটো কি আছে? দেউতাৰ নাম গজেন বুঢ়াগোহাঁই আৰু মাৰ নাম সন্ধ্যা বুঢ়াগোহাঁই। তুমি দশম শ্ৰেণীত পঢ়ি আছা। তুমি ট্ৰেক্টৰ চলোৱা আৰু ইয়াৰ বাহিৰে তুমি কি কাম কৰা? বাইক চলাওঁ আৰু তাৰপৰা খেলা ধূলা ভাল লাগে, দৌৰ মাৰি ফুটবল খেলিছিলোঁ। ঘৰত এতিয়া কোন কোন আছে তোমাৰ? ঘৰত মা দেউতা আছে, তাৰপৰা দাদা দুজন, ডাঙৰ দাদাই বিয়া পাতিলে, বৌ এগৰাকী, আৰু ভণ্টি এজনী আছে, বা এজনী আছে। বা আছে। তুমি দৌৰ মাৰা? দৌৰ এনেকৈ ক'ৰবাত কম্পিটিশ্যন কৰিছা নেকি? দৌৰ কম্পিটিশ্যন স্কুলতে কৰিছোঁ, তাকে নাই কৰা। খেতিত পূৰা নামিছা? ৰুব ৰুব তুলিব জানা? জানো। এদিনত তুমি কিমান বিঘাৰ হাল বোৱা? 11-12 বিঘামান পাব পাৰোঁ। 11-12 বিঘা। এতিয়া তোমালোকৰ দুখন ট্ৰেক্টৰ আছে। এখন ট্ৰেক্টৰ তুমি চলোৱা, আন এখন দেউতা চলায়? এখন দাদাই চলায়, এখন দেউতাই মই চলাওঁ। ট্ৰেক্টৰ চলাই আছে। বন্ধুসকল, কণমানি এজনী ভণ্টি ট্ৰেক্টৰ চলাইছে। আচলতে তেনে সাধাৰণ কথা নহয়। তুমি ট্ৰেক্টৰ চলাবলৈ প্ৰথমতে নিজে ভাবিছিলানে তোমাক দেউতাই জোৰ কৰিছিলে ট্ৰেক্টৰ শিকিবৰ কাৰণে? নিজে দেউতাক সহায় কৰিম বুলি ভাবিছিলোঁ, আৰু দেউতাই শিকাই দিয়াৰ কাৰণে দেউতাৰ লগত সদায় ট্ৰেক্টৰ চলাবলৈ ওলাই আহোঁ। তুমি ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন আছে? খেতি খোৱাৰ সপোন এটা আছে, আৰু ভৱিষ্যতে পঢ়া শুনা ভাল হ'লে মানে আৰ্মি হোৱাৰ সপোন আছে। বন্ধুসকল, আয়ত্ৰীৰ সপোনবোৰ পূৰণ হওক, আৰু লগতে আজি ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে, আৰু নতুন ভিডিঅ'সকলৰ কাৰণে কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ।